Hello guys, welcome to my channel. খোজকাঢ়ি এফালে আহিছিলোঁ পিছবেলা গধূলি সময়ত তাৰপিছত আহি দেখিলোঁ ইমান ধুনীয়া এটা মনোমোহা দৃশ্য হৈ আছে আজিৰ দিনটোত একচুৱেলি সদায় থাকে কিন্তু আজি অলপ বেছিকৈ ধুনীয়া লাগিছে জেগাডোখৰ চাবলৈ কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ ভিডিঅ'টো বনাম ইয়াত বিল্ডিংটো আছে বিল্ডিংটো দেখুৱাম আপোনাক আৰু বিল্ডিঙৰ ছাইডেদি কিছুমান ফুল লগোৱা আছে সেইখিনি দেখুৱাম আৰু এটা 5 মহলীয়া বিল্ডিং আছে সেই বিল্ডিংটো দেখুৱাম আৰু বলক এইখিনি দেৰি নকৰাকৈ দেখুৱাবলৈ যত্ন কৰিম কি আছে চোৱাৰ আগতে বিল্ডিংটোৰ বিষয়ে অলপমান জানি লওক বেছি নাজানিব নালাগে অকণমান মই যিডোখৰ মই জানো সেইডোখৰে আপোনালোকক কৈ দিওঁ বিল্ডিংটো বনোৱাৰ প্ৰায় 8-9 বছৰমান হ'ল আৰু বিল্ডিংটোত কোনো ধৰণৰ মানুহ ব্যক্তি নাথাকে এতিয়ালৈকে স্থায়ী ব্যক্তি নাথাকে বছৰত এবাৰ বা দুবাৰ আহে ইয়াত মানুহ আৰু তাৰপিছত গুচি যায় ইয়াত বিল্ডিংটো চাফ চিকুণ কৰি ৰাখিবলৈ মানুহ আছে সেইখিনি মানুহ এই বিল্ডিঙৰ মালিকে ৰাখি থৈছে মানুহ আৰু এফালে এটা আছে 5 মহলীয়া বিল্ডিং সেই বিল্ডিংটোৰ ওপৰৰ ফালৰ পৰা আপোনালোকক গোটেই ছাইডটো মই দেখুৱাম আৰু তাৰপিছত গোটেই জেগাডোখৰ একেবাৰে ধুনীয়াকৈ ফুল বাগান হৈ আছে ফুল বাগিচা এফালে যে ফুলৰ বাগান আছে তাৰপিছত এফালে গ'লে আপোনালোকে দেখা পাব দুখন ৰেষ্ট হাউচ আছে যিখিনি ৰেষ্ট হাউচ বনাই থোৱা আছে কিন্তু কোনো ব্যক্তি নবহে বা যিখিনি মানুহ আছে সেইখিনি নাহেও তাৰপিছত ইয়াত এটা আছে কুঁৱা যিটো কুঁৱাৰ পৰা গোটেই বিল্ডিঙৰ পানী ছাপ্লাই হয় তাৰপিছত এফালে এইটো হৈছে চিনি পাইছে ফিল্টাৰ হয় বিল্ডিংটোৰ ওপৰৰ ছাইডে কিছুমান নাৰিকল গছ কিছুমান বাহিৰা বেলেগ জেগাৰ গছ আছে আৰু বিল্ডিংটো বৰ ডাঙৰ বিল্ডিং নহয় 4টা পোষ্ট আছে বিল্ডিংটোৰ আৰু 4টা পোষ্টতে 5 মহল বনোৱা হৈছে ভাবিবলৈ কিবা বেলেগ অদ্ভুত ধৰণৰ আৰু আপোনালোকক সুধি আছোঁ যে আপোনালোকে কেতিয়াবা এনেকুৱা ধৰণৰ 5 মহলীয়া বিল্ডিং দেখিছিলে নেকি যে 4টা পোষ্টত 5 মহলীয়া বিল্ডিং যদি দেখা নাই আজি চাই লওক এইখন বিল্ডিং হৈছে 4টা পোষ্টত 5 মহলীয়া বিল্ডিং তাৰপিছত মই প্ৰথমটো ষ্টেপত উঠি আহিলোঁ তাৰপিছত আছে নেক্সটটো ষ্টেপ তেনেকুৱা ধৰণৰ 5টা ষ্টেপ এটা কৈ মই উঠিম 5টা ষ্টেপ নহয় 5টা মহল 5 মহল তাৰপিছত দ্বিতীয়টো মহল তাৰপিছত এনেকুৱা দৃশ্য দেখা পায় আপোনালোকে ধুনীয়াকৈ এতিয়া ভাবক 5 মহলৰ ওপৰত তাৰপিছত কিমান ধুনীয়া দেখা পাব আপোনালোকে ভিউটো উঠি লওঁ মই আপোনালোকক তাৰপিছত দেখুৱাইছোঁ গোটেই দৃশ্যটো এইটো হ'ল 4 নম্বৰ মহল 4 নম্বৰ মহল উঠাৰ পিছত আমি এনেকুৱা এটা দৃশ্য দেখা পাম বিল্ডিংটোৰ চাওক এনেকুৱা টেংকি আছে ইয়াত 3টা টেংকি আছে 2টা য়েল্ল' কালাৰ ইয়াৰ কেমেৰাত বগা ওলাব পাৰে হয়তো য়েল্ল' কালাৰ আছে এইটো তাৰপিছত এটা আছে ব্লেক কালাৰ এফালে দেখা পাব আপোনালোকে এটা আছে ব্লেক কালাৰ তাৰপিছত আৰু এটা ওপৰ মহল আছে সেইটো আছে ওপৰত মই সেইটোলৈকে যাম তাৰপৰা দেখুৱাম গোটেই বিল্ডিংটো দেখিবলৈ কিমান ধুনীয়া লাগি আছে চাওক বিল্ডিংটোৰ 40টা ৰুম আপোনালোকে যিখিনি কৈছোঁ 40টা ৰুম আছে এই বিল্ডিংটোৰ আৰু এইখন ৰুম বিল্ডিং বুলিয়ে নহয় প্ৰায় আমাৰ এই গাঁওখনত বহুতো কেইবাটাও বিল্ডিং আছে যিখিনি বিল্ডিঙত মানুহ কোনো নাথাকে জাষ্ট বনোৱা হোৱাৰ পিছত হেণ্ডঅভাৰ হৈছে বিল্ডিংটো তাৰপিছত আৰু কোনো ধৰণৰ ইয়াত ব্যক্তি নাহে এই চাওক বিল্ডিংটো কিমান ধুনীয়া দেখা পাইছে একচুৱেলি চাওক এই যিটো পিছফালে যিটো ঘৰ দেখা পাইছে সেই ঘৰটোত এই ঘৰটো চোৱা চিতা কৰাৰ কাৰণে মানুহ আছে তাৰপিছত এফালে হৈছে গোটেই এখন আমাৰ গাঁও একচুৱেলি গাঁওখন যিখন আমাৰ গাঁও আছে প্ৰথমে এই গাঁওখন নাগালেণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁও আছিলে কিন্তু এতিয়া সেই গাঁওখন প্ৰায় 5টা-6টা ভাগত বিভক্ত হৈ আমাৰ গাঁওখন বেলেগ হৈ গ'ল আমাৰ গাঁওখনৰ নাম এতিয়া ৰাজাফি বাছা একচুৱেলি ইয়াত গাঁও বুলি কোনেও নকয় নাগালেণ্ডৰ হয় সেইকাৰণে গাঁও বুলি কোনেও নকয় এইখন হৈছে ইয়াত বস্তি বুলি কয় গাঁও বুলি ক'লে চিনি পায় কোনো চিনি নোপোৱা নহয় কিন্তু ইয়াত বস্তি বুলি কয় আমাৰ বস্তিৰ নাম হৈছে ৰাজাফি বাছা ভিলেজ আৰু তাত তলত আৰু এখন আছে ৰাজাফি বাছা এখন ৰাজাফি আৰু এইখনৰ নাম হৈছে ৰাজাফি বাছা ইয়াত প্ৰায় ফালে আপোনালোকে নাজানো কেমেৰাত দেখা পাইছে নাপাইছে তাতো এটা বিল্ডিং আছে মুঠতে ইয়াত প্ৰায় 40টামান বিল্ডিং তেনেকুৱা পৰি আছে বিল্ডিং কোনো ধৰণৰ মানুহ ইয়াত নাথাকে আৰু আমাৰ ঘৰখন হৈছে এইফালে হৈছে আমাৰ ঘৰখন বেছি দূৰ নহয় প্ৰায় ইয়াৰ পৰা 400 মিটাৰমান দূৰত আছে আমাৰ ঘৰ আমাৰ গাঁওখনৰ আৰু এটা ভাল কি জানেনে ইয়াত গৰু পুহিব পাৰিব ধুনীয়াকৈ কাৰণ বাৰিষা ছিজনত গৰু ৰাখিবলৈ ইয়াত কোনো ধৰণৰ প্ৰব্লেম নহয় এফালে গৰু ৰাখিবলৈ বহুত ধুনীয়া মানে বাগানৰ চাইডে বহুত ভাল ঘাঁহ আছে গৰু বহুতে পোহে এফালে মানুহে এফালে যেতিয়া আমি আহিম তেতিয়া দেখা পাম কিছুমান এফালে আছে আম গছ তাৰপিছত নেক্সটত আছে মধুৰিআম গছ তাৰপিছত আছে জাম গছ তাৰপিছত আৰু বহুত ধৰণৰ গছ আছে ইয়াত আম গছ আছে জাম গছ আছে দেখা পালে আপোনালোকে তাৰপিছত এফালে হৈছে ইহঁতৰ চৌকা এইটো চিষ্টেমটো মই ইমান ডাঙৰ বিল্ডিঙত চৌকাৰ কাৰণটো এইটোৱে যে ইহঁতে নগাসকলে মানে খ্ৰীষ্টান ধৰ্মসকলে গেছ থাকিলে তেওঁলোকৰ ঘৰত
মানে প্ৰায় ঘৰতেই খৰি ব্যৱহাৰ কৰা হয়। কিয় কাৰণে খৰি ব্যৱহাৰ কৰা হয়? তেওঁলোকে মাংস যিটো হয় সেইটো আমাৰ নিচিনা এদিনতে খাই শেষ নকৰে। সিহঁতে মাংসটো কাটি শুকুৱাই থয়। যোনে হওক নবহওক কিয় ইহঁতৰ ডাঙৰ বিল্ডিঙৰ পৰা আদি কৰি আছাম টাইপ ঘৰত এই তেনেকুৱা ধৰণৰ এটা ছিষ্টেম দেখা পাব আপোনালোকে। সেই ছিষ্টেমটো চৌকাৰ কাৰণে বনায়। আগলৈ বলক কি দেখা যায় আপোনালোকক দেখুৱাই আছোঁ। এইখন এখন ৰেষ্ট হাউচ, কিন্তু বহাৰ মানুহ কোনো নাই ইয়াত। পানীৰ কানেকশ্যন আছে। আৰু এতিয়া ঘৰলৈ যাম। আৰু নেক্সটতকৈ এটা কমেডি ভিডিঅ' আহি আছে, সেই ভিডিঅ'টো চাবলৈ মন থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক। আৰু আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ। বাই।